কেবিনেটৰ নিযুক্তিৰ ওপৰত আমি কেইটামান আজি সিদ্ধান্ত লৈছোঁ। আপোনালোকে জানে যে আমি 1 লাখ নিযুক্তিৰ পম খেদি আছোঁ। আজি আমি এটা ফৰেষ্ট বেটেলিয়ন, 3rd আছাম ফৰেষ্ট বেটেলিয়ন এটা আজি আমি অনুমোদন জনাইছোঁ। 1100 ল'ৰা ছোৱালীয়ে ইয়াত নিযুক্তি পাব। তাৰ লগতে বন বিভাগত খালী হৈ থকা 1700 চাকৰি নিযুক্তিৰো আমি অনুমোদন দিছোঁ। 1700 আৰু 1100 যোগ কৰি দিব। 1100 দি এটা নতুন বেটেলিয়ন হ'ব। বেটেলিয়নটো লখিমপুৰত হ'ব। 1700 আদাৰৱাইজ খালী হৈ থকা পদ, নতুন পদো সৃষ্টি কৰিছোঁ, পুৰণা পদ ফিলাপৰো আমি অনুমোদন জনাইছোঁ। ঠিক সেইধৰণে শিক্ষা বিভাগত ৰেগুলাৰ আৰু কণ্ট্ৰেকচুৱেল দুইটা মিলি আজি আমি বহুখিনি পোষ্টৰ অনুমোদন দিছোঁ। প্ৰায় 6-7 হাজাৰ হ'ব। সেইখিনি আৰু খালী হৈ থকা পোষ্ট গোটেইখিনি 30 ডিচেম্বৰৰ আগতে শিক্ষা বিভাগে বিজ্ঞাপন দিব। গতিকে আমি মই আপোনালোকক কৈছিলোঁ যে আমি 30 জানুৱাৰীৰ আগতে আমি 1 লাখ চাকৰিৰ এটলিষ্ট এডভাৰটাইজমেণ্টটো শেষ কৰিব খুজিছোঁ। এতিয়া আমাৰ 40,000 আমি নিযুক্তি দিলোঁ। 30,000 ৰিজাল্ট প্ৰচেছিঙত আছে, 70,000 হ'ল। আজিৰ কেবিনেটত লোৱা এইখিনি সিদ্ধান্তৰ জৰিয়তে বাকী 30,000ও আমি এডভাৰটাইজ উলিয়াই দিব পাৰিম। নিযুক্তিৰ প্ৰক্ৰিয়াটো অলপ সময় লাগিব, কিন্তু এডভাৰটাইজখিনি হৈ যাব। তাৰমানে মোটামুটি 1 লাখটো আমি প্ৰায় শেষ কৰিলোঁ এডভাৰটাইজৰ কাৰণে। নিযুক্তিটো সময় লাগিব। বিজ্ঞাপন বা য'ত নতুন পোষ্ট ক্ৰিয়েট কৰিব লাগিছিল আমি ক্ৰিয়েট কৰিলোঁ। আজি আমি এডুকেশ্যনতো বহুখিনি পোষ্ট ক্ৰিয়েট কৰিছোঁ। গতিকে ক্ৰিয়েট কৰা কাম হৈ গ'ল। এতিয়া 30,000 পোষ্ট আৰু এডভাৰটাইজ হ'ব। 40,000 ৰিক্ৰুটমেণ্ট হ'ল। 30,000 ৰিজাল্ট ওলাব বাকী আছে। গতিকে 40-30 70, 70-30 1 লাখ।